ওম শান্তিৰ 9 ফেব্ৰুৱাৰী 2022 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, সকলো দুখী আত্মাক সুখী কৰা এইটো একমাত্ৰ পিতাৰহে কৰ্তব্য। তেওঁই সকলোৰে সদ্গতি দাতা। প্ৰশ্ন: পিতাই নিজৰ সন্তানসকলক আৰোহণ কলাত যোৱাৰ কোনটো যুক্তি শুনায়? উত্তৰ: বাবাই কয়, মৰমৰ সন্তানসকল, মই যি শুনাওঁ তোমালোকে সেয়াই শুনিবা। বাকী যি কিছু শুনিছা সেয়া পাহৰি যোৱা, কিয়নো তাৰ দ্বাৰা তোমালোক অৱনমিত হৈ আহিছা। প্ৰশ্ন: কোনটো গূঢ় ৰহস্য তোমালোক সন্তানসকলে বুজি পোৱা, য'ত সকলো বেদ শাস্ত্ৰৰ সাৰ আহি যায়? উত্তৰ: ব্ৰহ্মাৰ পৰা বিষ্ণু আৰু বিষ্ণুৰ পৰা ব্ৰহ্মা কেনেকৈ হয়, কেনেকৈ ইজন সিজনৰ নাভিৰ পৰা আৱিৰ্ভাৱ হয়, এইটো গূঢ় ৰহস্য তোমালোক সন্তানসকলেহে বুজি পোৱা। এয়া হৈছে সকলো বেদ শাস্ত্ৰৰ সাৰ। গীত। নেনহীন কো ৰাহ দিখাও প্ৰভু, অৰ্থাৎ নয়নহীনক মাৰ্গ দৰ্শন কৰা প্ৰভু। ওম শান্তি। অতি অমায়িক, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে অৰ্থটো বুজি পায়। এনেয়েতো গোটেই সৃষ্টিৰ সন্তানসকলেই পিতাৰ মৰমৰ নিশ্চয় হয়। সন্তানসকলে জানে যে এয়া যিয়েই মনুষ্য মাত্ৰ আছে, তেওঁলোক পৰমপিতা পৰমাত্মাৰ সন্তান। ঈশ্বৰীয় পৰিয়াল। পৰিয়ালত সকলোতকৈ অধিক মৰম পিতাকৰ প্ৰতি থাকে, যিয়ে সন্তানসকলক ৰচিছে। বেহদৰ পিতাই কয়, মৰমৰ অতি অমায়িক কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল, ৫,০০০ বছৰ পাছত পুনৰাই আহি লগ পাইছা। কেতিয়া লগ পালা? এই সংগম যুগত। যেতিয়া পিতা আহি সকলো সন্তানক অশান্তিৰ পৰা শান্তিলৈ লৈ যায়, শান্তিৰ বাবে কিমান সন্মিলন আদি কৰে, পৰস্পৰ মিলিত হয় যে সৃষ্টিত যুদ্ধ বন্ধ হৈ যাওক আৰু আলোচনা কৰে যে পৰস্পৰৰ মাজত শান্তি কেনেকৈ হ'ব। নহ'লে পৰস্পৰ যুঁজ-বাগৰ কৰি বিনাশ কৰি দিব। বিনাশলৈ ভয় কৰে। এইটো পাহৰি গৈছে যে পিতাহে আহি সুখধাম অৰ্থাৎ আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম পুনৰাই প্ৰতিষ্ঠা কৰে, যিটো এতিয়া হৈ আছে। তোমালোক সকলো বহি আছা বেহদৰ পিতাৰ পৰা সুখৰ উত্তৰাধিকাৰ ল'বলৈ। তোমালোকে জানা যথাযথ পৰমপিতা পৰমাত্মা আহি পুনৰাই আখৰি সৃষ্টিৰ বিনাশ কৰায়। বিনাশটো নিশ্চয় হোৱা উচিত, কিয়নো এতিয়া সকলো দুখী। এইটো পিতাৰহে কল্প কল্পৰ কৰ্তব্য। যিসকল দুখী আত্মা আছে সকলোকে সুখী কৰা। বাকী যি নিজেই দুখী পতীত, তেওঁলোকে আকৌ পাৱন সুখী কেনেকৈ কৰিব? সেয়াও আকৌ গোটেই জগতৰ কথা গায়নো কৰে। সকলোৰে সদ্গতিদাতা এজন, সেই পৰমপিতা পৰমাত্মা। আপুনি আহি আমাক পতীতসকলক পাৱন কৰি তোলক। এইটোতো সকলো ধৰ্মাৱলম্বীয়ে জানে যে ভাৰতত ভগৱান ভগৱতীৰ ৰাজ্য আছিল। সেই সময়ত আমি নাছিলোঁ। প্ৰাচীন ভাৰতৰ বহু মহিমা আছে। ভগৱানে প্ৰথমতে স্বৰ্গ ৰচিলে, তাৰ মালিক কোন আছিল? ভাৰত স্বৰ্গত সোণ হীৰাৰ মহল আছিল। ভাৰত বহুত চহকী আছিল। এতিয়া কলিযুগৰ অন্তত অনেক ধৰ্ম আছে। বাকী এক দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গ'ল। কঙাল ভাৰত মহান দুখী হৈ গৈছে। এতিয়া সেইজন পিতাই কয়, এওঁ ব্ৰহ্মা দাদাটো হীৰাৰ বেপাৰী আছিল। এওঁ নকয়। নিৰাকাৰ পিতাই এইটো শৰীৰৰ দ্বাৰা কয় যে ব্ৰহ্মায়ো নিজৰ জন্মক নাজানে। তোমালোক ব্ৰহ্মা কুমাৰ কুমাৰীসকলেও নিজৰ জন্মৰ বিষয়ে নাজানিছিলা। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। এয়াও ড্ৰামাত আছিল। কেনেকৈ প্ৰৱেশ কৰে এইটো প্ৰশ্ন নাই। পিতাই কয়, মোৰ নিজৰ শৰীৰ নাই। মই সাধাৰণ বৃদ্ধ শৰীৰত আহি প্ৰৱেশ কৰোঁ। ভাৰততেই আহোঁ। এওঁ নিজৰ জন্মৰ বিষয়ে নাজানে। মই আহি এওঁক বুজাওঁ। এয়া সকলো পূৰ্বৰ নিৰ্ধাৰিত বেহুদৰ বিশাল ড্ৰামা।
যিটো ছেকেণ্ডত অতিবাহিত হ'ল সেয়া আকৌ পুনৰাবৃত্তি হ'ব। এয়া সকলো বেহদৰ ড্ৰামাৰ ৰহস্য পিতাইহে বুজায়। পিতাই কয়, সন্তানসকল, তোমালোকে যি দান পুণ্য আদি কৰি আহিছা এয়া সকলো হৈছে ভক্তি মাৰ্গ। ইয়াৰ দ্বাৰা একোৱে প্ৰাপ্তি নহয়, কিয়নো ভক্তিত এতিয়া কোনো সাৰ নাই। এয়া ইমানবিলাক যি চিত্ৰ অৰ্থাৎ মূৰ্তি আদি তৈয়াৰ কৰিছে ইয়াক পুতলাৰ পূজা বুলি কোৱা হয়। চিত্ৰ অৰ্থাৎ মূৰ্তি তৈয়াৰ কৰিলে, খোৱালে, পিন্ধালে, ডুবাই দিলে, এয়া সকলো মূৰ্খতা অৰ্থাৎ বুদ্ধিহীনতা নহ'ল জানো? যজ্ঞ যেতিয়া ৰচে তেতিয়া মাটিৰ এটা ডাঙৰ শিৱলিংগ আৰু সৰু সৰু শালগ্ৰাম সাজে। এয়া কাৰ পূজা কৰে সেয়াও বুজি নাপায়। পিতা আৰু সন্তানসকলে সেৱা কৰিছে, সেইবাবেতো তেওঁলোকৰ পূজা হয়, শিৱলিংগ সাজে। তোমালোক সন্তানসকলৰ শালগ্ৰাম সাজে। তোমালোক সন্তানসকলে এতিয়া যথাযথ ভাৰতক পবিত্ৰ কৰি তোলাৰ সেৱা কৰি আছা। তোমালোক হৈছা ঈশ্বৰৰ সহায়কাৰী। তোমালোকৰ পিতাৰ প্ৰতি প্ৰীতি আছে, পিতাৰ শ্ৰীমতত চলা, সেইবাবে শ্ৰীমদ ভাগৱত গীতাৰ গায়ন কৰা হৈছে। ভগৱানে কোনো শাস্ত্ৰ নপঢ়ে, কোনো ধৰ্ম প্ৰতিষ্ঠাপকে কেতিয়াও শাস্ত্ৰ নপঢ়ে। তেওঁলোক আহে ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। তেওঁলোকৰ যি জ্ঞান আছে সেয়াই শুনাব। এনেকুৱা নহয় যে যীশুখ্ৰীষ্টই আহি বাইবেল পঢ়িলে। নহয়, তেওঁ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিল। পিতাই আহি শ্ৰীমত দিয়ে। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ মত, উচ্চতকৈও উচ্চ মত সেই ভগৱানৰ। তোমালোক সন্তানসকল এতিয়া শ্ৰীমতত চলা। পিতাই কয়, সন্তানসকল, মোক স্মৰণ কৰা। বছ, শব্দই হৈছে দুটা। বৰ মৰমেৰে কয়, সন্তানসকল। গতিকে তেওঁ হ'ল পিতা আৰু আমি সকলো হ'লো ঈশ্বৰীয় পৰিয়ালৰ সদস্য। এই কথাবোৰ কাৰো বুদ্ধিত নাথাকিব। এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ বুদ্ধিটো নাছিল। এতিয়া পিতাই বহি এওঁৰ দ্বাৰা বুজায় যে এয়া সকলো যি মনুষ্য আত্মা আছে, এই সকলো আত্মাক মই পাৱন কৰি উভতাই লৈ যাব লাগে। মই ড্ৰামা অনুসৰি তোমালোকক উভতাই লৈ যাবলৈ পুনৰাই আহিছোঁ। এই বাবাই আত্মাসকলৰ সৈতে কথা পাতে। এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ আত্মায়ো শুনে। যথাযথ বাবাই আমাক জ্ঞান দি আছে। এওঁৰ নিজৰ শৰীৰটো নাই। শ্ৰীকৃষ্ণৰ সাধাৰণ ৰূপ বুলি কোৱা নহ'ব। তেওঁতো স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ আছিল। এওঁলোকে আকৌ শ্ৰীকৃষ্ণ ভগৱানুবাস বুলি কৈ দিয়ে। এয়াতো হ'ব নোৱাৰে। কিমান পাৰ্থক্য আছে। সংগমত শ্ৰীকৃষ্ণ থাকিব নোৱাৰে। নকল কৃষ্ণটো বহুত হয়, বাকী বাস্তৱত সত্যযুগত হয়। কৃষ্ণৰ নামেৰে আন কোনোবা জানো থাকিব পাৰে? কৃষ্ণ নামটো বহুতে নিজৰ ৰাখি দিয়ে। পিতাই কয়, সন্তানসকল, এই অন্তিম জন্মত পবিত্ৰ হোৱা তেতিয়া পবিত্ৰ সৃষ্টিৰ স্থাপনাত সহায় হ'ব। পবিত্ৰতাটো ভাল হয় নহয় জানো? বহুত কন্যাই মাৰ খায়। অবলাসকলৰ ওপৰত অত্যাচাৰ হয়। লিখে, বাবা কি কৰোঁ? মোক এই বন্ধনৰ পৰা মুক্ত কৰক। নাটকত দেখুৱাই দ্ৰৌপদীক সাৰি দিলে। এয়া এক কাহিনী ৰচি দিছে। বাবাই কয়, সন্তানসকল, এতিয়া পবিত্ৰ হ'লে 21 জন্ম তোমালোক কেতিয়াও নগ্ন হ'বলগীয়া নহ'ব। তাত হয়েই ৰামৰাজ্য। মুখ্য বিকাৰ হৈছে অশুদ্ধ অহংকাৰ, দেহ অভিমান। দেহৰ প্ৰতি মোহ থাকে। তাত হৈছে আত্মা অভিমানী। বুজি পায় যে মই পুৰণা শৰীৰ এৰি নতুন লওঁ। তাক আত্মা অভিমানী বুলি কোৱা হয়। পিতাই কয়, তোমালোক সকলো আত্মা শিৱ বাবাক স্মৰণ কৰি থাকা, কিয়নো এতিয়া উভতি যাব লাগে। এয়া হৈছে আত্মাসকলৰ সঁচা আত্মিক যাত্ৰা। সকলো পৰমপিতাৰ ওচৰলৈ যাব লাগে। তীৰ্থযাত্ৰাত গ'লে তেতিয়া ৰাস্তাত ৰাম ৰাম উচ্চাৰণ কৰি যায়। পিতাই কয়, তোমালোকে পিতাক স্মৰণ কৰি গৈ থাকা। এতিয়া গোটেই জগতেতো ৰাজযোগ নিশিকিব। কল্পপূৰ্বৰসকলে ইয়ালৈ আহিব। এতিয়া পুলি ৰোপণ কৰা হ'ব। যিসকল দেৱী দেৱতা ধৰ্মৰ মিথ্যা বৃক্ষ আছিল সেয়াও
আকৌ প্ৰায় লোপ হৈ গৈছে। বাকী ঠালঠেঙুলি আছে। অৰ্থাৎ বটবৃক্ষৰ দৃষ্টান্ত তেনেকৈ এই দেৱী দেৱতাসকলৰ যি ধৰ্ম যি আধাৰ সেয়া পচি গৈছে, বাকী চিহ্ন আছে। কিন্তু তেওঁলোক কোন এয়া কোনেও গম নাপায়। নিজৰ ধৰ্মকো নাজানে, সেয়েহে হিন্দু ধৰ্ম বুলি কৈ দিয়ে। পিতাই কয় তোমালোকৰ ভাৰত কিমান শিৰোমণি আছিল, অৰ্থাৎ মহান আছিল। ধৰ্মৰ বাবেই কোৱা হয় যে ধৰ্মই হৈছে শক্তি। এতিয়াতো দেৱতা ধৰ্ম নাই, পুনৰ সেই ধৰ্ম কেনেকৈ প্ৰতিষ্ঠা হ'ব? পিতা হৈছে সৰ্বশক্তিমান, উত্তৰাধিকাৰ তেওঁৰ পৰা পোৱা যায়, শক্তিও তেওঁৰ পৰা পাবা। পিতা হৈছে সৃষ্টিৰ বীজৰূপ, আমি তেওঁৰ পৰিয়ালৰ হৈ গ'লোঁ। পিতা হৈছে সত্য, চৈতন্য, জ্ঞানৰ সাগৰ, সকলোবোৰ আত্মাতেই নিহিত হৈ আছে। আত্মাইহে শুনে, পঢ়ে, আত্মাতেই ভাল বা বেয়া সংস্কাৰ থাকে। এই সময়ত সকলো আত্মা তমোপ্ৰধান হৈ গৈছে। সকলোতকৈ অধিক তমোপ্ৰধান বুদ্ধিৰ ভাৰতবাসীহে হৈছে। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ আত্মা সকলো ভাৰতৰেই আছিল। তেওঁলোকেই স্বৰ্গৰ মালিক আছিল। এই নাটকখন ৰচি থোৱা আছে। সকলোৱে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। আত্মা সকলো একে নিচিনা, তাত কোনো পাৰ্থক্য নাই। এনেকুৱা নহয় যে আমি আত্মা সৰু, বাবা ডাঙৰ। নহয়, আত্মা সৰু বৰ নাথাকে। আত্মাই 84 জন্ম ভূমিকা পুনৰায় পুনৰাবৃত্তি কৰে, তাৰ কেতিয়াও সমাপ্তি নহয়। এতিয়া আত্মাই কিমান সেৱা কৰে চাগৈ? সেই অবিনাশী ভূমিকা কেতিয়াও শেষ হৈ নাযাব। এই কথাবোৰ কোনো বিদ্বান, পণ্ডিত, শাস্ত্ৰৰ কৰ্তৃত্বশালীসকলে জানেনে? ইমান সূক্ষ্ম আত্মাত কিমান বিশাল ভূমিকা আছে। পৰম পিতা পৰমাত্মাও ড্ৰামাৰ বশীভূত হৈ আছে, ভূমিকা পালন কৰিবলৈ বান্ধ খাই আছে। সঠিক সময়তহে আহিব। তেওঁ নিজৰ ভূমিকা সময়ত পালন কৰিব লাগে, সকলোকে সুখী কৰিব লাগে। চিন্তা কৰা আত্মা কি হয়? বাবাৰ আত্মাও ইমান সূক্ষ্ম বিন্দু সদৃশ। ইমান সূক্ষ্ম বস্তুৰ কোনেও পূজাটো কৰিব নোৱাৰে। ভক্তিৰ বাবে সেয়েহে ডাঙৰকৈ সাজে, যাৰ পূজা কৰিব পৰা যায়, যাক শিৱ বা ৰুদ্ৰ বুলিও কয়। হওঁতে বিন্দু সদৃশ তিলক লগাই নহয়। ইয়াত এইবোৰ হৈছে অতিকৈ বুজিবলগীয়া কথা, অন্য কোনেওতো বুজাব নোৱাৰে। এই পিতাই বহি বুজায়, বহুত সূক্ষ্ম কথা পিতাই বুজায়। সন্তানসকল চোৱা, আত্মা কিমান সূক্ষ্ম, আত্মাৰ কৰ্মেন্দ্ৰিয় চোৱা কিমান ডাঙৰ। এই সময়ত সকলোৰে আত্মা আৰু শৰীৰ দুয়োটা পতিত। এতিয়া আকৌ পাৱন হ'ব লাগে। তোমালোক অব্যভিচাৰী হোৱা, এজনৰ পৰাই শুনিবা, এজনকে স্মৰণ কৰিবা। অহো বাবা, আপুনিতো বৰ চমৎকাৰ কৰে। কেনেকুৱা জ্ঞান শুনাই, অন্য কাৰো শক্তি নাই যে এই জ্ঞান দিব পাৰিব। তোমালোকৰ আৰোহণ কলা এতিয়াই নহয়। বাবাই কৈছে তোমালোকৰ আৰোহণ কলা এতিয়াই হয়, যেতিয়া পিতা আহি পঢ়ায়। এই সময়ত সকলো মনুষ্য মাত্ৰেই পতিত। সেইবাবে পিতাই কয়, মই সকলোকে উদ্ধাৰ কৰিবলৈ আহোঁ, ৰাতিৰ পৰা দিনলৈ যোৱাৰ মাৰ্গ দেখুৱাওঁ। গায়ো নকৰে, নয়নহীনক মাৰ্গ দৰ্শন কৰক প্ৰভু। অৰ্থাৎ সকলোৱে কয় আমি নয়নহীন, আমাক মাৰ্গ দৰ্শন কৰক। কলৈ যোৱাৰ মাৰ্গ? নিজৰ ঘৰলৈ যোৱাৰ। ইয়াততো বহুত দুখ আছে। বাবা, আমাৰ অন্ধসকলৰ লাখুটিটো আপুনিয়ে হয়। বাবা শব্দটিয়ে উত্তৰাধিকাৰ স্মৃতিলৈ আনি দিয়ে। প্ৰভু বা ঈশ্বৰ বুলি ক'লে উত্তৰাধিকাৰৰ নিচা নাহে। তুমিয়েই মাতা পিতা, এয়া তেওঁৰ মহিমা। মনুষ্যক কৈ দিয়ে এই বেদটো অনাদি হয়, কিন্তু সোধা কেতিয়াৰ পৰা পঢ়ি আহিছে? সত্যযুগৰ পৰা নেকি? তাত শাস্ত্ৰটো নাথাকেই। এয়া হৈছে ভক্তি মাৰ্গৰ, একোৱেই নাজানে। পিতাই কয় এতিয়া মই আহি তোমালোকক সকলোৰে সাৰ বুজাওঁ ব্ৰহ্মাৰ দ্বাৰা। ব্ৰহ্মা মোৰ সন্তান নে বিষ্ণুৰ নাভিৰ পৰা আৱিৰ্ভাৱ হৈছে? ব্ৰহ্মাটো শিৱৰ সন্তান হৈ গ'ল, বিষ্ণুৰ সন্তানটো নহয়। অৱশ্যে হয়, ব্ৰহ্মাই পুনৰ বিষ্ণু হয়।
আকৌ বিষ্ণুৱে 84 জন্মৰ পাছত ব্ৰহ্মা হয়। এয়া অতি গূঢ় ৰহস্য, যিটো তোমালোক সন্তানসকলেহে বুজি পোৱা। এতিয়া ব্ৰহ্মাৰ মুখৰ দ্বাৰা তোমালোক ব্ৰাহ্মণ সন্তানসকলৰ জন্ম হৈছে, তেন্তে তোমালোক সন্তানসকলৰ কিমান নিষ্ঠা আৰু আনন্দ থকা উচিত। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। সম্পূৰ্ণ পাৱন হ'বৰ কাৰণে অবিভচাৰী হ'ব লাগে। একমাত্ৰ পিতাৰ পৰাহে শুনিব লাগে। এজনকে স্মৰণ কৰিব লাগে। 2 নম্বৰ। ঈশ্বৰৰ সহায়কাৰী হৈ ভাৰতক পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে। এজন পিতাৰ প্ৰতি প্ৰীতি বুদ্ধিৰ হ'ব লাগে। বৰদান। স্বস্থিতিৰ দ্বাৰা সকলো পৰিস্থিতি অতিক্ৰম কৰোঁতা মাষ্টৰ ত্ৰিকালদৰ্শী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিসকল সন্তান ত্ৰিকালদৰ্শী স্থিতিত স্থিত হৈ থাকে, তেওঁলোকে নিজৰ স্বস্থিতিৰ দ্বাৰা সকলো পৰিস্থিতি এনেকৈ অতিক্ৰম কৰে যেন একো নাছিলেই। জ্ঞানপূৰ্ণ ত্ৰিকালদৰ্শী আত্মাসকলে সময় অনুসৰি সকলো শক্তিক, জ্ঞানৰ সকলো সাৰকথাক, সকলো গুণক আদেশ অনুসৰি চলায়। এনেকুৱা নহয় যে সময় আহিলে সহন শক্তিক আদেশ দিব আৰু কাৰ্য পূৰা হোৱাৰ পাছত সহন শক্তি আহিব। যিটো সময়ত যিটো শক্তি যিটো বিধিৰে লাগে, সেই সময়ত নিজৰ কাৰ্য কৰিলে তেতিয়া সম্পদৰ মালিক মাষ্টৰ ত্ৰিকালদৰ্শী বুলি কোৱা হ'ব। শ্লোগান। যি সদায় আনন্দিত হৈ থাকে আৰু সকলোকে আনন্দ বিলায়, তেওঁৱেই সঁচা সেৱাধাৰী। ওম শান্তি।